ওয়েলকাম টু মাই ইউটিউব চেনেল IAPS এডুকেশ্যন। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ টপিকটো হাউ টু ক্ৰিয়েট এ ফোল্ডাৰ। ইয়াত আমি শিকিম ফোল্ডাৰ কেনেকৈ ক্ৰিয়েট কৰা হয় আৰু তাক কেনেকৈ ডেস্কটপলৈ সেন্ড কৰা হয় আৰু তাৰ ৰিনেম কেনেকৈ কৰিব পাৰি। বলক আমি এতিয়া ল্যাপটপ স্ক্ৰিনলৈ যাওঁ যে কেনেকৈ ফোল্ডাৰ খোলা হয়। আজি আমি শিকিম হাউ টু ক্ৰিয়েট এ ফোল্ডাৰ। ফোল্ডাৰ আমি কেনেকৈ ক্ৰিয়েট কৰিব পাৰোঁ। প্ৰথমতে আমি কম্পিউটাৰ যোনটো আমাৰ কম্পিউটাৰ আছে সেই কম্পিউটাৰটোত আমি ৰাইট ক্লিক কৰিব লাগিব আৰু অপেন প্ৰেছ কৰিব লাগিব। তেতিয়া আমাৰ কি হৈ যাব, কম্পিউটাৰটো অপেন হ'ব, তাৰ ড্ৰাইভখিনি অপেন হৈ যাব। যিখিনি আমাৰ ড্ৰাইভ আছে যেনে হাৰ্ড ডিস্কৰ যিখিনি ভাগ আছে আমাৰ এই ড্ৰাইভখিনি অপেন হৈ যাব। লোকেল ডিস্ক C, লোকেল ডিস্ক D এণ্ড লোকেল ডিস্ক E, ইয়াত তিনিটা ড্ৰাইভ আছে। সেই তিনিটা ড্ৰাইভৰ ভিতৰত আমি যিকোনো এটা ড্ৰাইভৰ ভিতৰত সোমাব লাগিব। আমি লোকেল ডিস্ক Cৰ ভিতৰত নোসোমাওঁ, কিয়নো তাৰ ভিতৰত কিছুমান আমাৰ প্ৰগ্ৰামছ ফাইলছবিলাক থাকে, তাত কিবা বেয়া হৈ যাব পাৰে, ডিলিট হৈ যাব পাৰে, সেইটো কাৰণে আমি Cটোত নোসোমাওঁ। বাকী যিকোনো ড্ৰাইভ আমি D এণ্ড E, যেনে মই Eটো চিলেক্ট কৰিছোঁ, Eটোত মই কি কৰিম, Eটোত মই ৰাইট ক্লিক কৰি পেলাই অপেন প্ৰেছ কৰিম। তেতিয়া আমাৰ কি হৈ যাব, Eটো খুলি যাব। ঠিক আছে, তাৰপিছত এতিয়া আমাৰ কি হ'ব, ইয়াতে আমি নিউ ফোল্ডাৰ খুলিব লাগিব। নিউ ফোল্ডাৰ খুলিবৰ কাৰণে আমি কি কৰিব লাগিব, এইটো হ'ল মেনু বাৰ। যোনটো আমাৰ এইটো দেখা পাই গৈ আছে এইটো হ'ল আমাৰ কি মেনু বাৰ। এই মেনু বাৰটোত আমাৰ কি আছে, এইখিনিত নিউ ফোল্ডাৰ আছে। নিউ ফোল্ডাৰটোত আমি ক্লিক কৰিব লাগিব, লেফ্ট ক্লিক, তেতিয়া আমাৰ নিউ ফোল্ডাৰ বুলি এটা ফোল্ডাৰ ক্ৰিয়েট হৈ যাব। আৰু এই ফোল্ডাৰটো আমি চিলেক্ট কৰি পেলাই আমি কি কৰিব লাগিব, ৰাইট ক্লিক কৰিব লাগিব, বা আমাৰ মেনু বাৰতো অপেন বুলি অপশ্যন এটা আছে, তাত আমি ক্লিক কৰি দিলে ফোল্ডাৰটো আমাৰ অপেন হৈ যাব। ঠিক হ'ল, এতিয়া ফোল্ডাৰটো অপেন হৈ যোৱাৰ পিছত আমি কি কৰিব লাগিব, ইয়াত এটা টেক্সট ডকুমেণ্ট খুলিব লাগিব। আৰু ইয়াত আমি টেক্সট ডকুমেণ্ট খুলিবৰ কাৰণে আমি কি কৰিব লাগিব, এই খালী জেগাটোত আমি ৰাইট ক্লিক কৰিব লাগিব আৰু কৰি পেলাই আমি কি যাব লাগিব, নিউ যাব লাগিব। নিউত গৈ পেলাই আমি ক'ত যাব লাগিব, টেক্সট ডকুমেণ্টত যাব লাগিব। টেক্সট ডকুমেণ্টত যোৱাৰ পিছত আমাৰ কি হ'ব, নিউ টেক্সট ডকুমেণ্ট বুলি এটা ডকুমেণ্ট ক্ৰিয়েট হ'ব, যিটো আমি টেক্সটৰ কাৰণে ব্যৱহাৰ কৰোঁ। তো নিউ টেক্সট ডকুমেণ্টটো আমি চিলেক্ট কৰি আমি অপেন প্ৰেছ কৰিম, অপেনত ক্লিক কৰিম, আমাৰ এইটো অপেন হৈ যাব। এইটো আমাৰ অপেন হৈ গ'ল টেক্সট ডকুমেণ্টটো। ইয়াতে আমি কিবা কিবি টাইপ কৰিব পাৰোঁ, যেনে আমি যিকোনো এটা টাইপ কৰিব পাৰোঁ, IAPS এডুকেশ্যন, এনেকৈ আমি প্ৰেছ কৰিলোঁ, টাইপ কৰি পেলাই আমি কি কৰিব পাৰোঁ, এইটো ফাইলত গৈ পেলাই ছেভ কৰিব পাৰোঁ। ছেভ কৰাৰ পিছত আমাৰ কি হৈ গ'ল, ফাইলটো ছেভ হৈ যাব। আমি আকৌ এইটো অপেন কৰি চাব পাৰোঁ। এইটো ইয়াত চিলেক্ট কৰিলোঁ, চিলেক্ট কৰি আকৌ আমি অপেন প্ৰেছ কৰিলোঁ, এইটো আমাৰ অপেন হৈ গ'ল। আকৌ আমি কি কৰিব পাৰোঁ, ইয়াতে কিবা এটা বেলেগ লিখিব পাৰোঁ, কেপছ লক কৰিলোঁ, অন স্ক্ৰীন কীবৰ্ড দেখাই দিছোঁ মই আজি। এনেকৈ আমি প্ৰেছ কৰিলোঁ, প্ৰেছ কৰি আমি এইটো ফাইলত গৈ পেলাই ছেভ কৰিলোঁ, এটা আমাৰ ছেভ হৈ গ'ল। এতিয়া আমি এইটো ক্ল'জ কৰিব পাৰোঁ। ক্ল'জ কৰি পেলাই আমি কি কৰিব লাগিব, বেক কৰিব লাগিব। বেক কৰাৰ পিছত আমাৰ এই ফোল্ডাৰটো আহি যাব। এতিয়া এই ফোল্ডাৰটো আমি কি কৰিব লাগিব, ডেস্কটপলৈ চেণ্ড কৰিব লাগিব। তো ডেস্কটপত আমি কেনেকৈ চেণ্ড কৰিম, ফোল্ডাৰটোৰ ওপৰত ৰাইট ক্লিক এণ্ড চেণ্ডটোত গৈ পেলাই আমি ডেস্কটপ ক্ৰিয়েট শ্বৰ্টকাটত আমি ক্লিক কৰিম। তেতিয়া আমাৰ কি হৈ যাব, ফোল্ডাৰটো ডেস্কটপলৈ চেণ্ড হৈ যাব। এতিয়া আমি এইটো ক্ল'জ কৰি দিম। ক্ল'জ কৰি পেলাই চাম, আমাৰ ইয়াত ফোল্ডাৰটো আহি গ'ল। যোনটো আমি ফোল্ডাৰ ভিতৰত খুলিছিলোঁ, এই ফোল্ডাৰটো আমাৰ ইয়াৰ শ্বৰ্টকাটটো ক্ৰিয়েট হৈ গ'ল। এতিয়া ইয়াৰ আমি কি কৰিব পাৰোঁ, ৰিনেম কৰিব পাৰোঁ। ৰিনেম কৰিবৰ কাৰণে আমি ফোল্ডাৰটো ৰাইট ক্লিক কৰি পেলাই ৰিনেম কৰি পেলাই আমি ইয়াতে যিকোনো এটা নাম দিব পাৰোঁ। নাম দিয়াৰ পিছত আমি যদি এণ্টাৰ প্ৰেছ কৰিম, তেতিয়া আমাৰ ফোল্ডাৰটো কি হৈ যাব, ৰিনেম হৈ যাব। এতিয়া আজিলৈ ইমানেই শিকিম, বাকীখিনি আমি নেক্সট ক্লাছত শিকিম। থেংক ইউ। আশা কৰিছোঁ আপোনালোকে ফোল্ডাৰ কেনেকৈ খুলিব লাগে সেই বস্তুটো শিকিছে। আৰু যদি কিবা অসুবিধা হৈছে দেন মোক কমেণ্ট কৰিব পাৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।